ঘিলা পিঠা কেনেকৈ বনোৱা হয়। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি মই ঘিলা পিঠা বনাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱা কেনেদৰে বনালোঁ। ইয়াত তিল লৈছোঁ সৰু বাটিৰে, বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ, ৰিফাইণ্ড লৈছোঁ এবাটি সৰু বাটি, যিকোনো চাউলৰ পিঠাগুড়ি ল'লে হ'ব। গুড় লৈছোঁ, একাপ লোৱা নাই আধাই লৈছোঁ। পিঠাগুড়িখিনি ভালদৰে মিহলাই ল'ম। তিলটো মিহলাই লৈছোঁ এনেদৰে। তিলটো দিলে অলপ খাব ভাল লাগে। ৰিফাইণ্ডটো দিম এনেদৰে। ভালদৰে মিহলাই ল'ম। ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া গুড়িখিনিৰে অলপ অলপকৈ ভালদৰে মঠি ল'ম। বেছি ডাঠ হ'লে আপোনালোকে অলপ পানী দিব পাৰে। আটা মঠা নিচিনাই ভালদৰে মঠি ল'ব লাগিব। আটা যেনেকৈ মঠে এই ৰিফাইণ্ড অলপ হাতত লৈ ভালদৰে মঠি ল'ম। এয়া মঠা হৈ গ'ল। অলপ অলপকৈ লৈ পেলাই গোল কৰি ল'ম। গোল কৰি লৈ হাতেৰে অলপ দীঘল কৰি লৈ পেলাই অলপ চেপেটা কৰি দিম। এনেদৰে গোটেইকেইখন বনাম। এইটো ডিজাইনত এটা বনালোঁ আৰু এটা গোলকৈ বনাম। দুটা ডিজাইন কৰি বনাইছোঁ। এইটো জামুৰ নিচিনা, এইটোৰ গোল কৰি লৈছোঁ। তেল গৰম হ'বলৈ দিলোঁ। এখন এখনকৈ ভাজিম। এতিয়া এইখন ভাজি হ'ল, এনেদৰে গোটেইকেইখনে ভাজি ল'ম। এয়া ভজা হৈ গ'ল। এখন ভাঙি দেখুৱাইছোঁ। বিৰাটেই কোমল হৈছে, খাবলৈ সোৱাদ হয়। যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট এটা কৰি জনাব।